কবিতাৰ শিৰোনাম আইৰ বিননি। কবি পৰাগ কুমাৰ গগৈ আৰু আবৃত্তিকাৰ পৰাগ কুমাৰ গগৈ। আই অ আই, তই বাৰু ক'ত আছ? এবাৰ আহ মোৰ ওচৰলৈ। তোৰ কোলাত আজি মোৰ শুবলৈ বৰকৈ মনত পৰিছে অ। মোৰ শুবলৈ বৰকৈ মনত পৰিছে। মোৰ ৰক্তাক্ত দেহৰ প্ৰতিটোপাল তেজেৰে বাট চাই আছে মাথো তোৰ আগমনৰ বাবে। নোৱাৰিছো অ আই, মই নোৱাৰিছো। দেহৰ বাবে বুকুত গৌৰৱে ৭০ গুলিৰে দেহ থকা সৰকা কৰি পেলাইছে। আই অ আই, তোৰ আঁচলখনেৰে মোৰ দেহটোক মেৰিয়াই থ। মোৰ দেহটো মেৰিয়াই থ। নহ'লে মোক ৭০ সৈন্যই তুলি লৈ যাব সিপাৰলৈ। আজি মই বৰ নিৰুপায় অ। আই মই আজি বৰ নিৰুপায়। জীয়াই থাকিবলৈ মনত আছে বহু আশা, তথাপিও আজি মই কি কৰো অ আই, মই কি কৰো? আই মই যাবলৈ ওলাইছো। মোৰ পোনাকেইটাক তই চাবি আৰু বোৱাৰীক কেতিয়াও কষ্ট নিদিবি। সদায় সিহঁতক হাঁহি থাকিবলৈ শিকাবি। মই আহিলো আই, মই আহিলো।